Hello and welcome back to my new another vlog. আজি জানুৱাৰীৰ প্ৰথম তাৰিখ 2024 আজি প্ৰথম দিন আৰু তো কোনো প্ল্যানিং নোহোৱাকৈ আমি ওলাই আহিছোঁ। মোৰ লগত আছে মই আছোঁ, বাবা আছে, মোৰ ল'ৰা, তাৰপিছত দাদাৰ ল'ৰা আছে ধন আৰু মোৰ মিছেছ আছে। আমি গোটেইকেইটাই মিলি ওলাই আহিছোঁ, ক'ৰবাত যাওঁ আৰু এনেই দিনটোত ভাল লাগে। তো প্ৰথম দিন হিচাপে আমি আজি সেইকাৰণে ওলাই আহিছোঁ। চাওঁচোন ক'ত যাওঁ কি কৰোঁ, একো প্লেনিং নাই কিন্তু আমাৰ। তো আমি সকলোকে প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনাওঁ, হেপী নিউ ইয়াৰ। গতিকে গোটেই বছৰটো যেন সকলোৰে ভালে যাওক, মংগল হওক, সকলোৰে মনৰ আশাবোৰ যাতে পূৰ্ণ হয় তাৰে কামনা কৰিছোঁ। আৰু আজিৰ আমাৰ ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া ক'ত যাবা ধন বাবা? মই যাম গুৱাহাটী, নলবাৰী, জালুকবাৰী। গুৱাহাটী যাব নোৱাৰি, ইমান দূৰ। জালুকবাৰী যাম দে। জালুকবাৰী নলবাৰী যাম। তুমি ক'ত যাবা? বগামাটি। বগামাটি পাৰি কিন্তু। বগামাটি যাম, তাতে ঘোঁৰাত উঠিম। হয় নেকি? আমি সূৰ্য পাহাৰ যাম, সূৰ্য পাহাৰ। বাপৰে, ইয়াৰ মুখত গোটেই পিকনিক প্লেচৰ নাম একেবাৰে। ঘোঁৰাত উঠিবা? আচ্ছা, প্লেনিং কি হ'ল এতিয়া আমাৰ? এতিয়া বগামাটি হৈ গ'ল না? ঠিক আছে ঠিক আছে, আমি ডিচিশ্যনটো লৈ ল'লোঁ, বগামাটিয়ে যাওঁ। আমাৰ কোনো ধৰণৰ পিকনিকৰ প্লেনিং নাই, আমি ঘৰতে খাই লৈ আহিছোঁ চব ধুনীয়াকৈ। বাকী লাইট ফুড কিবা কিবি খাম আৰু ৰাস্তাত যি পাওঁ সেইবোৰ খাম। কি কি খাবা? কিবা খাবা নি? বাৰ্গাৰ খাবা? ধনে কি খাবা? পিজ্জা? বাৰ্গাৰ পিজ্জা ইয়াতে নহ'ব কিজানি, চাওমিন বা পৰঠা হ'লে হৈ যাব। হ'বনে? হৈ যাব। অলপ পেট্ৰল লৈ লওঁ, কাৰণ আমি দূৰত যাম যিহেতু পেট্ৰল অকণমান দৰকাৰ হ'ব। অলপ গাড়ীখনকো খুৱাই লওঁ। ক'ত আছে? এতিয়া আমি গৈ আছোঁ বগামাটি। এই খুব সুন্দৰ দৃশ্য, এইফালে একদম গ্ৰীনাৰী বহুত আছে, ধুনীয়া, খুব ধুনীয়া ৰাস্তাৰে আমি গৈ আছোঁ। এতিয়া বগামাটি এনেকৈ তেজপুৰ, ওদালগুৰি চব যাব পাৰে এইটো ৰাস্তাৰে। আগতে সেনেকুৱা ভিডিঅ' বনাইছোঁ মই, এই বগামাটিৰ ভিডিঅ' বনোৱা নাছিলোঁ। তো এতিয়া আজি বগামাটিৰ এটা ভিডিঅ'। এয়া সুন্দৰ ধুনীয়া দৃশ্য, খুব ধুনীয়া হয়নে বাবা? আগত ভূটান পৰ্বত, ভূটান পাহাৰখন আছে, অকণমান দেখা পোৱা হৈ আছে। আপোনালোকে কেমেৰাত দেখা পোৱা নাই, মই দেখি আছোঁ বাৰু। আজি ৰাস্তাত বেছি গাড়ী নাই, চবে চাগে পাৰ্টি কৰি আছে। 1 তাৰিখ, দোকান চোকানো বন্ধ আছে আজি, স্কুল বন্ধ। আজি আমাৰো দেৰিও হৈছে। এইটো অহা টাইম নহয় একচুৱেলি, মানে পিকনিকত যোৱাৰ টাইম নহয়, এইটো পিকনিক কৰি অহাৰে টাইম হৈছে। কিন্তু আমি তাতে যিহেতু নাখাওঁ, নিজে একো নবনাওঁ তাতে, জাষ্ট আমি চাবহে যাম, সেইকাৰণে আমাৰ দেৰি হ'লেও কথা নাই, সেই হিচাপত আহিছোঁ আমি। পিজ্জা চিজ্জা খাব লাগিব, পিজ্জা পালে পিজ্জা খাব লাগিব। এয়া দুষ্টামি কৰি আছে সিহঁতে গাড়ীৰ পিছত। কুমাৰীকেইটা পালোঁ, কুমাৰীকেইটা ভিতৰৰ ফালে থাকি যায়। চৰি নাগৰিজুলি পালোঁ। নাগৰিজুলি মানে ষ্টপেজটো ভিতৰৰ ফালে হয়, ৰাস্তাৰে একো গমেই নাপায়। লেফ্ট চাইডে আছে এইফালে। এতিয়া আমি নাগৰিজুলি চাহ বাগিচাখন পাম। চাহ বাগিচা এতিয়া কাটি দিছে, এতিয়া নতুন নতুন পাত ওলাব কেইদিনমান পিছত, চব শুকান পাত আৰু। এইফালে আছে সেউজীয়া, একদম এইখিনি ধুনীয়া হৈ আছে, চোৱাচোন।
এইখিনিত গ্ৰীণ হৈছে, এইখিনিত পাত ওলাইছে, নতুন পাত ওলাইছে এইখিনিত। এইটো বৰ ৰিভাৰ পালোঁ আমি। বৰ ৰিভাৰৰ ব্ৰিজখনো বহুত ডাঙৰ, মোৰ ভিডিঅ'ত আছে বাৰু। এইটো স্পেচিয়েলি বৰ ৰিভাৰৰ এটা ভিডিঅ' বনাই থৈ দিছোঁ। ইয়াতে ধুনীয়াকৈ দ্বীপ এটা বনাই থৈ দিছে, আইলেণ্ড এটা। এইটো ভিডিঅ' যদি কোনোবাই চাব ইচ্ছা কৰে চাব পাৰিব। বহুত দীঘল ব্ৰিজ। এই দুইটা নদী লগ লগাই পেলাই মানে মাজৰখিনিত দ্বীপ বনাই দিছে। আৰু ইয়াতো পিকনিকৰ মানুহ বহুত আহিছে, এয়া ধুনীয়াকৈ পিকনিক খাব ধৰিছে ইয়াতে। পিকনিক এই চাইডে আপোনাৰ গড়েশ্বৰ, ৰঙিয়া তেনেকৈ যাব পাৰে। আৰু এইফালে হ'ল বগামাটি। ৱেলকাম টু বগামাটি পিকনিক স্পট। এনেকুৱা এটা গাঁৱলীয়া ধুনীয়া ৰাস্তাৰে আমি গৈ আছোঁ। এইফালে আহিলে আপোনালোকে তামোলৰ বাগান দেখা পাব, বহুত ডাঙৰ ডাঙৰ তামোলৰ বাগান। প্ৰায় প্ৰত্যেক ঘৰ মানুহৰ মানে তামোলৰ খেতি আছেই, আৰু তামোলৰ বাগান বহুত আছে। আৰু ৰাস্তাটো খুব ধুনীয়া, পিকনিকৰ ৰাস্তা মানে ইমান ধুনীয়া মই খুব কমেই দেখা পাই আছোঁ। বহুত ধুনীয়া ৰাস্তা। পাই গ'লোঁ বগামাটি পিকনিক স্পট। এয়া 150 টকা এণ্ট্ৰি ফিজ আমাৰ ল'লে। বগামাটি বাইক ফ্ৰী হয়, বাইকত নালাগে পইচা। এই আমি এণ্ট্ৰি কৰিলোঁ বগামাটি পিকনিক স্পটত। এই আহি পালোঁ আমি বগামাটি পিকনিক স্পট। বাবা কমলা খাবা? কেনেকুৱা লাগিছে? কিবা খাবা? খোৱা খোৱা খোৱা, আমি যিহেতু একো অনা নাই। এটা এটা দিয়কচোন আগতে। তামোল দিয়ক। এইখন তামোল মেইন দেই। কাৰ ডাইলগ এইটো? বাবা হয় হয় খুলি দিয়াচোন। মাৰ্কেট একো ধৰিবই নোৱাৰি, চাৰিওফালে মানুহ মানুহ মানুহ। কি কৈছা? বাবা ক'ত? ইয়াতে বটিং কৰিলে বটিং কৰিব পাৰিব, জিপ লাইন কৰিব পাৰিব, আৰু ঘোঁৰাত উঠিব পাৰিব। ঘোঁৰাটো কিন্তু ঘোঁৰা এতিয়ালৈকে দেখা নাই অৱশ্যে।
ধৰা ধৰা জিপ লাইনৰ কাউণ্টাৰ এইটো টিকেট চলি আছে তাৰ পৰাই মানে উঠিও যাব দিয়ে বহা বহা টিকট 300 rupees পাৰ কেণ্ডিডেট ওপৰত গৈ আছোঁ আমি এতিয়া ওপৰত এটা মন্দিৰ আছে নেকি চ' সেই মন্দিৰত আমি গৈ আছোঁ বহুত মানুহ গৈ আছে এতিয়া আমিও গৈ আছোঁ সেই মন্দিৰত বাবা ষ্টেপেৰে যোৱা বহা একদম ভাগৰ লাগিছে ভাগৰ লাগিল সিহঁতে সৰু সৰু না মাকৰো ভাগৰ লাগিছে ভাগৰ লাগি আকৌ এবাৰ ৰেষ্ট ল'লোঁ এনেকুৱা ধুনীয়া ৰেষ্ট লোৱাৰ কাৰণে মানে পইণ্ট বনাই দিছে তো তাতে আমি বহি আছোঁ এতিয়া টোপনি যাওঁ যাওঁ লাগিছে আৰু পাৰিবানে নোৱাৰা আৰু এই বহুত আছে বেটাৰী ডাউন হৈছে অকণমান চাৰ্জ কৰি লোৱা তলত গ'লে কিবা কিবি খুৱাই দিলে চাৰ্জ উঠি যাব ফাইনেলি পাই গ'লোঁ তলত পাহাৰখনৰ কমপ্লিট একেবাৰে টিঙত ওপৰত আছে এটা মন্দিৰটোৰ ওচৰত মই যাম এতিয়া যোৱা নাই আৰু বাকী এইখিনি গোটেই মই দেখাই আছোঁ বেক কেমেৰাৰে অঁ বুট খাই আছে ভাগৰ লাগিলে ইয়াতে চকলেটৰ ব্যৱস্থা আছে বুটটো তেনেকৈ কিনি খাব পাৰি পানী চানী আছে তামোল চামোল চব আছে ইয়াতে খাব পাৰিব দূৰত থাকা মোক আৰু কেইটামান মই দেখাই দিম দেখাই পেলাই চাবা 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 এইটো বেষ্ট এতিয়া তুমি বুটকেইটা শেষ কৰিবা সিহঁতক দি পেলাই আৰু একবাৰ ট্ৰাই চাই আছো ৰ'বা এইটো এটা বুদ্ধ মন্দিৰ হয় খুব ধুনীয়াকৈ বনাই থৈ দিছে ইয়াতে এইখন মই দি আছোঁ পঢ়ি চাব আপোনালোকে এইখন আপোনালোকে পঢ়ি চাব সেইখন কি লেখা আছে আৰু বাকী মই মন্দিৰটো দি আছোঁ অঁ
দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, চাই লওক। যাওঁ যাওঁ যাওঁ, সিপাৰে মানে নদীৰ সিপাৰে, সেইটো পাৰে এইখিনি আছে বাবা। এই চোৱা, এই ৰাস্তা সেইটো পাৰে খালী হৈ গৈছে, একো নাই। এতিয়া আমাৰো যাবৰ টাইম হৈ গ'ল ন বাবা, ঘোঁৰাটো বিচাৰিম এতিয়া, ব'লা সোনকালে যাওঁ তলত। আজি ঘোঁৰা অহাই নাই নেকি বাবা? এইখিনিত নাই কিন্তু চোৱা, সি মানে ঘোঁৰাত উঠিবৰ বিৰাট মন কৰি আছিল, ঘোঁৰাটো আজি দেখা পোৱা নাই। যোৱাৰ টাইম হৈছে চবৰে, চব গৈ আছে গাড়ীবোৰ পিকনিক। আমিও ৰেডি হৈছোঁ, পানী চানী অলপ খুৱাই দিছোঁ, খাইছে, আৰু কিবা কিবি আমি খাব লাগিব। পৰঠা, পানী খালা? পানী খালা বা? অ'কে, বঢ়িয়া। গৈ থাকোঁ, কোনফালে বহিবা তুমি? উঠা মাজত, আহা ইফালে দি। এই মা গৈছে এইফালে, বহা দিয়া, যোৱা বহা। এতিয়া আমাৰো যাবৰ হৈ গ'ল, এতিয়া গাড়ীত বহিম, গাড়ীত বহি ল'লোঁ, আমাৰো যাবৰ টাইম হৈ গ'ল। কি কেম্বা লাগিছে বাবা? কিয়? গৰমটো লাগিছে। পানী খালা নে নাই ভালকে? এতিয়া ভাল লাগিছে বাৰু, কেম্বাটো গুচি যাব। তাৰ মা থাকিল নেকি? আছে আছে। তে এতিয়া আমি গৈ থাকোঁ ন বা? ৰাস্তাত আমি কিবা কিবি খাই ল'ম। অ'কে অ'কে, পৰঠা বিচাৰিম, আমি ক'ত পাওঁ চাওঁ আমি ভালকে। পৰঠা খাবা? ঠিকে আছে, তে আমি গৈ থাকোঁ। আজি বগামাটিৰ পৰা আমাৰ আজি জানুৱাৰীৰ 1 তাৰিখ 24 চনৰ 24 চনৰ আজি 1 তাৰিখটো আমি এনেকৈ চেলিব্ৰেট কৰিলোঁ। হেপী নিউ ইয়াৰ। আমি আকৌ এবাৰ সকলোকে কৈছোঁ, বাবা কোৱা হেপী নিউ ইয়াৰ বুলি। ধন কোৱা হেপী নিউ ইয়াৰ। সকলোৰে নতুন বছৰটো ভালদৰে পাৰ হওক, তাৰে কামনা কৰি আজিৰ মই এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই 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 বাই। কাৰ্ড বনাব আছে ঘৰত গৈ, গিফ্ট কাৰ্ড বনাব আছে, আৰু এটা কাম আছে। কি হ'ল? পৰঠা, পৰঠাটো খাব আছে, সিহঁতে পৰঠাই খাব আছে, বেলেগ নাখায়। বাই বাই গাইজ। এতিয়া ডিস্কো গান, ঠিকে আছে। এই গাড়ীত উঠি ল'লোঁ আমি, এতিয়া গাড়ীখন ওলাই লওঁ, তাৰপিছত আমি গান শুনিম। গেটটো পোৱাৰ লগে লগে মই হেৰি ডান্স কৰিম। খালা চাওমিন?